আছে তলৰ অখণ্ড সংখ্যা কেইযোৰৰ লসাগু আৰু গসাগু উলিওৱা। সত্যাপন কৰা যে লসাগু ইনটু গসাগু ইকুৱেল টু সংখ্যা দুটাৰ গুণফল। নাম্বাৰ 1 দিয়া আছে 26 আৰু 91, নাম্বাৰ 2 দিয়া আছে 510 আৰু 92, নাম্বাৰ 3 দিয়া আছে 336 আৰু 54। এতিয়া মই প্ৰথম অংকটো কৰিবলৈ লৈছোঁ। নাম্বাৰ 1 ইয়াত দিয়া আছে 26 আৰু 91। ছাত্ৰ ছাত্ৰীসকল এই অংকটো কৰাত প্ৰথমতে মই 26 আৰু 91ৰ উৎপাদকখিনি উলিয়াই লওঁ। অৰ্থাৎ 26ৰ উৎপাদক হ'ব 26 ডিভাইডেড বাই 2। ইয়াত যিহেতু এককৰ ওপৰত যুগ্ম সংখ্যা আছে গতিকে 2 দি হৰণ যাব। 2 2 এবাৰ, 2 6ত 3 বাৰ। 3 মৌলিক সংখ্যা ওলাইছে গতিকে আৰু হৰণ নাযায়। গতিকে মই 26ৰ যদি উৎপাদক হিচাপে লিখোঁ তেতিয়া লিখিব পাৰোঁ 2 ইনটু 13। এতিয়া মই 91ত যাওঁ। 90 ইয়াত অযুগ্ম সংখ্যা 1 আছে গতিকে ইয়াত 2 দি নাযায়, 3 দি দিম। 3 ইয়াত 3 বাৰ আৰু 1ত নাযায় গতিকে 3 দি নাযায়। 4 ইয়াত নাযাব, 5 নাযাব, 6 নাযাব, 7 দি মই ট্ৰাই কৰিম। 7 9ত এবাৰ, বাকী থাকিল 2 আৰু 1 21, 21ত 7 3 বাৰ। অৰ্থাৎ 91 ইকুৱেল টু উৎপাদক হিচাপে লিখিলে 7 ইনটু 13। এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই 26 আৰু 91ৰ প্ৰথমতে মই গসাগু নিৰ্ণয় কৰি ল'ম। এই অংকটো কৰাৰ সহজ উপায় হ'ল লসাগু আৰু গসাগু দুয়োটাৰ পৰা প্ৰথমতে আমি গসাগুটো উলিয়াই লওঁ। 26 আৰু 91ৰ গসাগু ইকুৱেল টু ইয়াত 13 আৰু ইয়াত 13 দুয়োটাই যিহেতু মিল আছে গতিকে ইয়াৰ গসাগু হ'ব 13। এতিয়া মই 26 আৰু 91ৰ গসাগু নিৰ্ণয় কৰিম। গসাগু নিৰ্ণয় কৰাৰ সময়ত মই এই গসাগুটো লিখি ল'ম 13 ইনটু এই 13 যেহেতু মিল আছে গতিকে মই 13টো লিখিলোঁ বা ইয়াৰ গসাগুটো মই লিখি ল'লোঁ। ইয়াত পিছত যিখিনি উৎপাদক বাদ পৰিছে গোটেইখিনি মই ইয়াত পূৰণ কৰি দিম। 2 ইনটু 7। এতিয়া এই অংকটোত আকৌ কৈছে সত্যাপন কৰা যে লসাগু ইনটু গসাগু ইকুৱেল টু সংখ্যা দুটাৰ গুণফল। এতিয়া মই সত্যাপন কৰিম। লসাগু ইনটু গসাগু ইকুৱেল টু সংখ্যা দুটাৰ গুণফল, সংখ্যা দুটাৰ পূৰণ। পূৰণফল মই সত্যাপন কৰি আছোঁ। এতিয়া লসাগু হ'ল 13 ইনটু 2 ইনটু 7 ইনটু গসাগু হ'ল 13 ইকুৱেল টু সংখ্যা দুটা আছে 26 ইনটু 91। এতিয়া মই যেহেতু ইয়াত লেফ্ট ছাইডত 13 ইনটু 2 মই 26 লিখিব পাৰোঁ ইনটু 7 ইনটু 13 91 ইকুৱেল টু 26 ইনটু 91। এতিয়া মই দেখা পালোঁ লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইডৰ। অৰ্থাৎ আমি যি গসাগু আৰু লসাগু নিৰ্ণয় কৰিছোঁ আৰু এই দুয়োটাৰ পূৰণফলটো এই সংখ্যা দুটাৰ পূৰণফলৰ সৈতে সমান। যিহেতু সংখ্যা দুটা দিয়া আছিলে 26 আৰু 91 গতিকে দুয়োটা সংখ্যা ইয়াত পূৰণ হৈ আছে 26 ইনটু 91 আৰু ইয়াত গসাগু আৰু লসাগু দুয়োটা পূৰণ কৰি পেলাই আমি পালোঁ 26 ইনটু 91 আছে। গতিকে লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড হ'ল। গতিকে আমাৰ অংকটো
সত্য বুলি প্ৰমাণিত কৰা হ'ল। নাম্বাৰ 2 দিয়া আছে 510 আৰু 92। এতিয়া মই প্ৰথমতে 510 উৎপাদক নিৰ্ণয় কৰিম। ইয়াত যেহেতু শূন্য আছে গতিকে 2 দি হৰণ দিম। 255 আকৌ মই এতিয়া 2 দি আৰু হৰণ নাযায় যিহেতু ইয়াত 5 অযুগ্ম সংখ্যা হৈ গ'ল গতিকে মই 5 দি দিম। 5 ইয়াত 5 বাৰ 1 বাৰ। এতিয়া মই বা ইয়াত আমি 3 দি দিব পাৰোঁ। 3 দি যদি দিওঁ 8 3 into 8 24 24 25 পৰা 24 গুচি গ'লে থাকিব 1 1 আৰু 5 মিলি 15 15ত 5 বাৰ। এতিয়া ইয়াত 3 দি দিলে 3 আৰু ইয়াত নাযায় গতিকে মই ইয়াত 5 দিব লাগিব। 5 ইয়াত এবাৰ যাব 8 পৰা 5 গুচি গ'লে 3 3 আৰু 5 35 35ত 5 7 বাৰ যাব। এতিয়া মই 510 যদি উৎপাদক হিচাপে লিখোঁ তেতিয়া লিখিব পাৰোঁ 2 into 3 into 5 into 17। আৰু যদি মই 92 উৎপাদক নিৰ্ণয় কৰোঁ 2 ইয়াত যাব 4 বাৰ আৰু ইয়াত যাব 6 বাৰ। 2 into 4 8 9 পৰা 8 গুচি গ'লে 1 1 আৰু 2 12 12ত 2 6 বাৰ যাব। 2 দি দিলে 2 4ত 2 বাৰ আৰু 3 বাৰ। 23 যেহেতু মৌলিক সংখ্যা ইয়াত আৰু হৰণ নাযায় গতিকে মই 92 যদি উৎপাদকত লিখোঁ তেতিয়া লিখিব পাৰোঁ 2 into 23। এতিয়া 510 আৰু 92 মই প্ৰথমতে গসাগু নিৰ্ণয় কৰিম। গসাগু ইকুৱেল টু ইয়াত ছাত্ৰ-ছাত্ৰীসকল চোৱা গসাগু নিৰ্ণয় কৰাৰ সময়ত যিকেইটা সংখ্যাৰ প্ৰথমতে মিল আছে মিল থকা সংখ্যাকেইটিৰ মই পাতি ল'ম। ইয়াত 2 আৰু 2 দুয়োটাই মিল আছে গতিকে মই লিখিম ইয়াত 2 আৰু ইয়াত 3 আছে ইয়াত 2 আছে মিল নাই। 5 আছে 23 আছে 17 নাই গতিকে এইখিনি আৰু নাহে গতিকে 510 আৰু 92 গসাগু হ'ব 2। এতিয়া 510 আৰু 92 লসাগু ইকুৱেল টু মই ইয়াত গসাগুটো লিখি মিল থকাটো মই লিখি দিম আৰু এই মিল থকাটো বাদ দি পেলাই অৰ্থাৎ ইয়াৰ গসাগুটো বাদ দি পেলাই যিবিলাক উৎপাদক আছে গোটেইখিনি মই ইয়াত পূৰণ কৰি দিম। পূৰণ কৰি দিয়াৰ লগে লগে ইয়াৰ দুয়োটা সংখ্যাৰ লসাগু ওলাই আহিব। টু ইনটু 23 এতিয়া আমি পালোঁ 510 আৰু 92 লসাগু ইকুৱেল টু 2 into 3 into 5 into 17 into 2 into 23। মই ইয়াত পূৰণ হিচাপ পাতিব পাৰোঁ 2 into 3 6 5 into 30 30 into 2 60 60 into 23 0 8 0 12 0 8 3 1 ইয়াক যদি মই 17 দি পূৰণ দিওঁ তেতিয়া লিখিব পাৰোঁ 17 6 হাতত থাকিল 5 6 হাতত থাকিল 2 9 0 8 3 1 0 6 4 13 2 2 3 4 6। এতিয়া 510 আৰু 92 লসাগু এই গোটেইখিনি সংখ্যা পূৰণ কৰিলে 2 3 4 6 0 হ'ব। ইয়াত যেহেতু 2 3 4 6 0 ওলাইছে গতিকে 2 3 4 6 0 হ'ব। এতিয়া মই সত্যাপন কৰিম। সত্যাপন লসাগু পূৰণ গসাগু পূৰণ
গহাও ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল, অৰ্থাৎ সংখ্যা দুটাৰ পূৰণফল, অর্থাৎ লসাগু ইকুয়াল টু আছে 2 into 3 into 5 into 17 into 2 into 23। অঙ্কখিনি যেহেতু আমি রাইট হ্যান্ড সাইড আর লেফট হ্যান্ড সাইড কৰিম, গতিকে মই এনেকৈ পূৰণ হিচাপে পাতিলোঁ বা উৎপাদক হিচাপে পাতিলোঁ। আৰু গহাও আছে 2 ইকুয়াল টু সংখ্যা দুটাৰ পূৰণত আছে 510 into 92। এতিয়া মই প্ৰথমতে ইয়াত আছে যেহেতু 510 into 92, মই 92টো নিৰ্ণয় কৰিম। ইয়াত 92টো নিৰ্ণয় কৰিলে এই 2 ইয়াত আছে 2, ইয়াত আছে 2, এই দুটা 2 আৰু 23 এইখিনি পূৰণ কৰিলে হ'ব 92, অৰ্থাৎ 2 into 2 4, 4 into 23 92। এই গুটিখিনিৰ পৰিৱৰ্তে লিখিব পাৰোঁ মই 92, আৰু এই গুটিখিনিৰ পৰিৱৰ্তে মই লিখিব পাৰোঁ 510, আৰু এইখিনি পূৰণ কৰিলে মই পূৰণ কৰি দেখুৱাই দি আছোঁ। 2 into 3 6, 6 into 5 30, 30 into 70। অর্থাৎ এই গুটিখিনি পূরণ করলে ওলাব 510 into 92 into সংখ্যা দুটাৰ পূৰণফল, অর্থাৎ 510 into 92। আর ইয়াত আছে 92 into 510, ইয়াতো আছে 92 into 510। গতিকে লেফট হ্যান্ড সাইড আর রাইট হ্যান্ড সাইড সমান হল, গতিকে আমার অঙ্কটো নির্ণয় করা হল। এতিয়া মই 3 নম্বৰ অঙ্কটো কৰিম। 3 নম্বৰ অঙ্ক দিয়া আছে 3 3 6 আৰু 54। এতিয়া মই প্ৰথমতে 3 3 6 ৰ উৎপাদক নিৰ্ণয় কৰিম। ইয়াত যেহেতু যুগ্ম সংখ্যা আছে, গতিকে 2 দি হৰণ যাব, 2 3 এবাৰ হৰণ যাব, ইয়াত বাকি থাকিব 1 1 আৰু 3 13 13 ত 2 6 বাৰ হৰণ যাব, আৰু ইয়াত বাকি থাকিব 1 1 ত 8 বাৰ হৰণ যাব। আকৌ 2 দি দিম, 2 16 ত 8 বাৰ যাব, 2 8 ত 4 বাৰ যাব। আকৌ 2 দি দিম, 2 8 ত 4 বাৰ হৰণ যাব, 2 4 ত 2 বাৰ হৰণ যাব। আকৌ 2 দি দিম, 2 4 ত 2 বাৰ যাব, 2 2 ত এবাৰ যাব। আকৌ এতিয়াতো 2 দি নাযায়, মই 3 দি হৰণ দিম, 3 ইয়াত 7 বাৰ যাব। গতিকে 7 যেহেতু মৌলিক সংখ্যা আৰু হৰণ নাযায়। এতিয়া মই 3 3 6 ইকুৱেল টু যদি মই উৎপাদক হিচাপে লিখোঁ, তেতিয়াহ'লে 2 into 2 into 2 into 2 into 3 into 7, অর্থাৎ ইয়াত আছে 1 2 3 4, 1 2 3 4 into 3 into 7। এতিয়া মই 54ক যদি উৎপাদক হিচাপে লিখোঁ, তেতিয়াহ'লে 2 into 2 5ত যাব, দুবাৰ হৰণ যাব, বাকি থাকিব 1 1 ত 1 আৰু 4 14 14 ত 7 বাৰ যাব। ইয়াত আৰু 2 নাযায়, 3 যাব, 3 ইয়াত 9 বাৰ হৰণ যাব, আকৌ 3 9 ত 3 বাৰ হৰণ যাব। এতিয়া মই 54ক 2 into 3 into 3 into 3 হিচাপে মই লিখিব পাৰোঁ, অর্থাৎ উৎপাদক হিচাপে লিখিলে এনেকৈ হ'ব। এতিয়া প্ৰথমতে মই 336 আৰু 54ৰ গহাও নিৰ্ণয় কৰিম। 336 336 আৰু 54ৰ গহাও ইকুৱেল টু, ইয়াত মই চাম কি কি সংখ্যা ইয়াত মিল আছে। 2 আৰু 2 মিল আছে, ইয়াত 3 আছে, 3টা ইয়াত 3 আছে, ওপৰত আছে এটা, ইয়াৰ বাহিৰে আৰু বেলেগ সংখ্যা মিল নাই। গতিকে 2 into 3 অৰ্থাৎ 6, এই দুয়োটা সংখ্যা গহাও ওলাইছে 6। এতিয়া মই গহাও নিৰ্ণয় কৰিম। 3 3 6 আৰু
54 গহাগু ইকুৱেল টু 6 অৰ্থাৎ এই গহাগুটো মই নিৰ্ণয় কৰি লিখি ল'ম 2 into 3 এতিয়া 2 into 3 বাদে ইয়াত যিখিনি সংখ্যা আছে গোটেইখিনি ইয়াত পূৰণ হ'ব ইনটু এইখিনি হৈ গ'ল এতিয়া ইয়াত যিখিনি বাদ পৰিছে এইখিনি পূৰণ কৰি দিম 3 into 3 এতিয়া এই গোটেইখিনি পূৰণ কৰিলে 2 into 3 6 6 into 2 12 12 into 2 24 24 into 2 48 48 আৰু 7 7 into 8 56 और 6 हाउ থাকিল 5 28 5 33 33 আৰু ইয়াত আছে 9 3 into 3 9 5 9 into 3 27 27 32 আৰু 5 যোগ কৰিলে 32 2 ইয়াত আছে 3 এইখিনি গোটেইখিনি পূৰণ কৰি ওলাব 3024 অৰ্থাৎ 36 আৰু 54 ৰ লসাগু হ'ব 3024 এতিয়া মই সত্যাপন কৰিলে সত্যাপন গহাগু ইনটু লসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণ ফল অৰ্থাৎ 36 আৰু 54 ৰ পূৰণ ফল সত্যাপন কৰিম গহাগু ইনটু লসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণ ফল এতিয়া যেহেতু মই গহাগু আৰু লসাগু দুয়োটা পূৰণ কৰি মই উলিয়াই দিছোঁ গতিকে গহাগু ওলাইছে ইয়াত 6 ইনটু আৰু লসাগু ওলাইছে 3024 ইকুৱেল টু সংখ্যা দুটা হ'ল 36 আৰু 5 4 54 এতিয়া মই দুয়োটা পূৰণ কৰিলেও হ'ব বা দুয়োটা এইটোৰ ৰূপত দিলেও হ'ব এতিয়া ইয়াত 6 ইয়াত যদি মই পূৰণ কৰি দিওঁ 3024 ৰ লগত তাহলে 6 4 6 into 4 হ'ব 24 ৰ 4 হাতত থাকিল 2 6 into 12 14 ৰ 4 হাতত থাকিল 2 হাতত থাকিল 1 6 into 0 equal to 6 আৰু 1 6 into 3 18 আৰু এই দুটা পূৰণ কৰিলে 4 into 6 24 24 ৰ 4 হাতত থাকিল 2 4 into 3 12 14 ৰ 4 আৰু 2 14 14 ৰ 4 হাতত থাকিল 1 30 5 into 6 30 30 0 হাতত থাকিল 3 5 into 3 15 আৰু 3 18 ৰ 8 হাতত থাকিল 1 5 into 3 15 মানে 16 18144 18144 অৰ্থাৎ আমি দেখা পাৰো ৰাইট হ্যান্ড সাইড আৰু লেফট হ্যান্ড সাইড সমান হৈছে গতিকে লিখিব পাৰো লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড অৰ্থাৎ আমাৰ সত্যাপন কৰা হ'ল